ৰাতি ভাত বনাবলৈ কাৰণে ৰেডি কৰিছোঁ। ফুলকবি এনেকৈ পেলাই হাতেৰে গুচাই লৈছোঁ বাৰু, ফুলকবি কটক কটক কৰিছে। আৰু এই মূলা গুচাই পেলাই থৈ দিছোঁ, আৰু পিঁয়াজ এটা, জলকীয়া। এইখিনি মিহি মিহিকৈ যে আম ৰুকাখনত এইটো মিহি মিহিকৈ ৰুকি দিম, সেইখনতে হৈ যাব। নহ'লে কটাৰী দি পেলাই মিহি মিহিকৈ কাটি ল'লেও হয়। চাউল কেইটামান তিয়াই থৈ দিছোঁ, এইবিলাকত দি দিম। বেচন দিলেও হয়, মই চাউলৰ গুড়ি দিওঁ। চাউলৰ গুড়ি মেচিনত খুন্দি দিম। অকণমান তিয়াই থৈ দিছোঁ, নহ'লে কোনো গুড়ি নহ'ব যে। এই ফুলকবিখিনি যে গৰম পানী কৰিছিলোঁ, তাত মানে কি নিমখ অকণ দি পেলাই ফুলকবিখিনি দি দিছোঁ। নহ'লে ইয়াৰ খাৰ দিয়াও থাকে। আকৌ যেতিয়া চাউলৰ গুড়িখিনি দি পেলাই মই মানে মূলাকেইটা এইখনত ৰুকিছিলোঁ, কিন্তু বহুত মিহি হয়, ইমান মিহি ভাল নালাগে। এয়া ইমান মিহি নহয়, পানী পানী ওলাই। আকৌ কটাৰী দি পেলাই এনেকৈ কাটিছোঁ, অকণ ডাঙৰ ডাঙৰকৈ, যাতে দাঁতত লাগি যোৱাকৈ আৰু। বেছি মিহিটো ভাল নালাগে, একদম মুখত দিয়াৰ লগে লগে শেষ হৈ যাবগৈ। অকণমান গোটা গোটাকৈ ৰাখিছোঁ, এয়া ডাঙৰ ডাঙৰকৈ কটাই দি পেলাই। এইটো মানে খাওঁতে অকণমান মুখত লাগিব, আৰু বনাবলৈও ভাল হ'ব। পিঠাগুড়িটো পানী দিয়ে খুন্দা হ'ব, পানী পানী হ'বই। আৰু এইটো বেছি পানী পানী হৈ যায়। সেইকাৰণে ভাবিছোঁ নাই, এই আমৰুকাখনৰে নুৰুকোঁ আৰু। আপুনি চলে ভটোৰে বনাইছিলোঁ যে, তেল ভাজিছিলোঁ, সেই তেলটো থাকি গৈছিলে, এতিয়া ইয়াত দি দিছোঁ ইয়াতে। এয়া মূলাটো, এইবিলাক মূলা মোৰ এয়া ৰেডি হৈ গ'ল, এতিয়া খাব পৰা আৰু। 10টা বাজিলে।